গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আজিৰ অন্য এটা মিনি ব্লগলৈ। তো আজি হ'ল 14 তাৰিখ আৰু ডে 3 মিনি ব্লগ আজিৰ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, কি হয় কি নহয়, কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ। আৰু গাইজ ধুনীয়াকৈ ফুলি আছে ফুলজোপা চাব পাৰিছে। আৰু এই ফুলজোপাৰ মই নাজানো নাম, যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন। আৰু চাব পাৰিছে ৰঙা জবা ফুলৰ এজোপা গছ ধুনীয়াকৈ ফুলি আছে, ৰঙা জবা ফুল। আনপিনে আৰু এজোপা ৰঙা জবা ফুলৰ গছ চাব পাৰিছে। তো ঘৰৰ চোতালৰ মধুৰিআম জোপাত লাগিছে এটাই মধুৰিআম চাব পাৰিছে। আৰু আপোনালোকৰ ঘৰুৱা ভাষাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন মধুৰিআমক। আৰু চাব পাৰিছে আমাৰ ঘৰৰ পাচিলাত অমিতাৰ গছত বহুত অমিতা লাগি আছে চাব পাৰিছে। আৰু আপোনালোকৰ ঘৰুৱা ভাষাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু লগতে মধুৰিআমক কি বুলি কয় আপোনালোকৰ ঘৰুৱা ভাষাত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি কিনে জনাব। আৰু নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ এইখিনি, টিল দেন বাই বাই।